Hello guys, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলো ভালেই চাগে আৰু বন্ধুসকল আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাই একদম শুই উঠি আহি এটা ভিডিঅ' বনাই দিওঁ বুলি ভাবিলোঁ, যিহেতু বহুত দিন ভিডিঅ' বনোৱা নাই আৰু আজি এটা ভিডিঅ' বনাই দিওঁ বুলি ভাবিলোঁ। মানে বন্ধুসকল, এইখনেই হৈছে আমাৰ ঘৰৰ ফ্ৰণ্ট চাইডটো আৰু মানে ইয়াত চোৱা একদম পুৰা ৰ'দ ওলাইছে বিন্দাছ কেনে, আৰু এইপিনে আগফালে কিছুপা ঔটেঙা হয় মানে, আৰু এইফালে পুৰা জাতিলাও দুজোপা কৰি থোৱা আছে, কিন্তু ফুলেই ফুলা নাই গাইছ। এই কি কৰিছ তই? এই ক'ত পলাইছ? এই 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 ক'ত পলাবি এতিয়া? ক'ত গ'লি? এই হাই কৰি দে, হাই কৰি দে, হাই কৰি দে, এনেকৈ হাই ক। ছাবস্ক্ৰাইব কৰি দিব ক, ছাবস্ক্ৰাইব কৰি দিব ক। ক'ত গ'লি? এই আৰু বন্ধুসকল সকলোৱে খবৰ ভালেই, আৰু বন্ধুসকল দেৱালী চাগে সকলোৱে ভালেই গ'ল নহয় জানো বাৰু? আৰু এতিয়া চাই থাকা, আৰু মই মানে এটা একদম পুৰা বেলেগ জেগাত আহি আছোঁ আৰু তোমালোকক পুৰা দেখাই আছোঁ, চাই থাকা। আৰু বন্ধুসকল এইটোৱে হৈ গ'ল আমাৰ ঘৰৰ পাছ চাইডটো, এইটো হৈ গ'ল আমাৰ ঘৰৰ পাছ চাইডটো, যিহেতু ইপাৰলৈ বেছি দূৰ নহয়, ইপাৰলৈ মানে এখন জান পাৰ হ'ব লাগিব আৰু তাৰপাছত পাই যাম। আৰু বন্ধুসকল এতিয়া মানে দেখিলা এইপিনে পুৰা খাল খাল ষ্টাইলো হৈ আছে, কিন্তু কিয় জানানে? যেতিয়া মানে আমাৰ ৰাস্তা তোলা হয় আগত, মানে আমাৰ ফ্ৰণ্টৰ ছাইডত, তেতিয়া মানে ইয়াৰ পৰা পুৰা মাটিটো মানে উঠাই লৈ গ'ল, আৰু যিহেতু লৈ গ'ল মানে আমাক সুধিয়েই নিছে, আমি নিব দিয়াৰ বাবে নিলে নহ'লেতো নিনিলে হয়। আৰু তেনেকৈ এইকেইটা খালেও একেই অৱস্থা, মাজত অকল এইকণ জেগা, আৰু এইফালে মাটিটো লৈ গ'ল, সেইফালে মাটি লৈ গ'ল, আৰু সেইটো খালৰ মাটিটো লৈ গ'ল। আৰু একো নাই, যিহেতু ৰাস্তাটোৰ বাবে এইকণটো বেছি ডাঙৰ কথা নহয় ন। আৰু চোৱা এইফালে মানে একদম পুৰা পাৰ হ'বলৈ এপাক ঘূৰিব লাগিব, কাৰণ এখন ডবল বিল, এইখন মানে বহুত এখন ডাঙৰ বিল হয়। আৰু ইপাৰত যাবলৈ হ'লে তাত ৰাস্তা, আৰু আমাৰ মানে এই ফ্ৰণ্টৰ ছাইডেদি এনেকৈ সেইফালেদি গৈ ঘূৰি যাব লাগিব, গম পালা? আৰু চোৱা গাইছ, মানে একদম পুৰা মজা লাগিছে নহয় জানো বাৰু? আৰু তিনিটা খাল, তিনিফালে এটা দুটা তিনিটা খাল তিনিফালে, আৰু মাজত মই। আৰু তোমালোকক আৰু এটা বস্তু দেখাই আছোঁ, সেই বস্তুটো চাই লোৱা এবাৰ। আৰু চোৱা দেই, কি মানে হ'ল কথাটো মন কৰিবা। ইয়াত দেখিছা নিশ্চয় কিবা এটা ধৰিব পাৰিছে, এইবোৰ কোমল হৈ আছে মাটিটো, কিন্তু কিয় জানানে? আৰু ইয়াত এডাল আঁচু আছে, এইডাল চোৱা। মানে বন্ধুসকল, মই মানে পুৰা ইয়াত একদম জাপৰ প্ৰেক্টিচ চলাই আছিলোঁ জানা, তাৰপৰা বুলি পুৰা ইয়াত একদম জাপৰ প্ৰেক্টিচ চলাই আছিলোঁ। এতিয়া নহয়, আজি 15-20 দিনৰ আগত। কিন্তু তাৰপাছত কি হ'ল জানা, পুৰা একদম পানী আহি গ'ল যে, পানী আহি যোৱাৰ কাৰণে মানে একদম চফা দি দিলে, আৰু চফা দি দিয়াৰ ফলত এতিয়া চব পিছল হৈ আছে। ইয়াত জঁপিয়াব লাগিলে ডাইৰেক্ট একদম খালত পৰি দিয়া হ'ব মানে, আৰু সেইবাবে পুৰা ফিল্ডত যাব লাগিব আজি আকৌ। আৰু বন্ধুসকল, তোমালোকেও চাগে ABUB পুৰা ৰানিং কৰি আছা, কাৰ কিমান আহিছে ক'বা। মোৰ 12 আহিছে বাৰু, আৰু চিন আপ 12 আহিছে, আৰু তোমাৰ লং জাম্প পুৰা 15-16 আহি গৈছে মানে, আৰু তোমালোকেও জনাবা প্লিজ। আৰু মৰমৰ কলিতাসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। তোমালোকে যদি চাই ভাল পালা, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ সকলো কৰি দিবা, যাতে মোৰ ভিডিঅ'বোৰ সকলোতকৈ আগত তোমালোকে চাবলৈ পোৱা। আৰু বেয়া নাপাবা, তোমালোকক এটা জাষ্ট মই ভিডিঅ'হে দিছোঁ, আৰু ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম, যাতে তোমালোকে মোক অলপ সকাহ দিয়া নে কি কোৱা? আৰু বাই বাই আজিলৈ।